নমস্কাৰ বন্ধু-বান্ধৱসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি গ্ৰেড 4 আৰু গ্ৰেড 3 এক্সাম হ'বলৈ গৈছে তাতনো কি পদ থাকিব, আৰু এই ভিডিঅ'টো আপোনালোকৰ বহুতে ৰিকুৱেষ্ট কৰিছিল যে কি পোষ্ট থাকিব, কেনেধৰণৰ পদ থাকিব, এই সকলোবিলাকৰ কুৱেশ্যন বহুত কমেণ্ট কৰিছিল। সেইবাবে আজিৰ এই ভিডিঅ'টো আমি লৈ আহিছোঁ আপোনালোকৰ বাবে। যদি ইয়াত কিবা আপোনালোকৰ কনফিউজন থাকে তাৰপিছত আপোনালোকে কমেণ্ট কৰি সুধিব, আমি তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। তাৰপিছতো যদি আপোনালোকৰ কিবা বিশেষ সমস্যা থাকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ সুধিব পাৰে, আৰু হোৱাটছআপ গ্ৰুপত জইন হ'লে আপোনালোকৰ বিভিন্ন ধৰণৰ সুবিধা হ'ব, প্ৰিপাৰেশ্যনতো বহুত বেছি হেল্প হ'ব, আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব যাতে আপোনালোকে বিনামূলীয়া PDF বিলাক লাভ কৰিব পাৰে। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ যে আপোনালোকৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কি আপোনালোকৰ পোষ্ট থাকিব বা কি পদ থাকিব। ভিডিঅ'টো আপোনালোকে কমপ্লিট চাব যাতে আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পদবিলাকৰ মাজত ডিফাৰেঞ্চটো আপোনালোকে ভালদৰে বুজিব, আৰু গ্ৰেড 3 কেনেকুৱা ধৰণৰ পদ থাকিব, গ্ৰেড 4ৰ কেটাগৰী ৱাইজত কেনেকুৱা ধৰণৰ পদ থাকিব, সকলোবিলাক ভালদৰে এক্সপ্লেইন কৰিছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব যাতে আপোনালোকৰ কোনো ধৰণৰ কনফিউজন ৰৈ নাযায়। আমি মেইন কথাটো আলোচনা কৰাৰ আগতে এটা গুৰুত্বপূৰ্ণ কথা কৈ লওঁ যে বা আপোনালোকক জনাই দিওঁ যে যি আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ বিভিন্ন ধৰণৰ এক্সামবিলাক হ'বলৈ গৈছে, আপোনালোকে কোনো ধৰণৰ কনফিউজন নলগাব যে আপোনালোক 21 আগষ্ট বা 28 আগষ্টত কোনটো এক্সাম আছে, যে গ্ৰেড 3 এক্সাম 28 তাৰিখ হ'ব নে 21 তাৰিখ হ'ব, গ্ৰেড 4 এক্সাম কোনটো তাৰিখ হ'ব, আপোনালোকে কোনো ধৰণৰ কনফিউজন নলগাব। আৰু ইতিমধ্যে যোৱাকালি এখন ড্ৰাইভাৰ পোষ্টৰ সন্দৰ্ভতে এখন নটিচ আহিছে, সেইবাবে আপোনালোকৰ আৰু বেছি কনফিউজন লাগিব পাৰে। সেইবাবে আপোনালোকক গুৰুত্বপূৰ্ণ ডেটকেইটা আপোনালোকক ভালদৰে মনত কৰাই দিওঁ। আপোনালোকে এইটো স্ক্ৰীনশ্বট লৈ ল'ব পাৰে, আপোনালোকৰ বহুত বেছি সহায় হ'ব। আৰু আপোনালোকক কৈও দি আছোঁ আপোনালোকৰ কি এক্সাম কেতিয়া হ'ব। আমি অলৰেডি আপোনালোকক কৈছোঁ যে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ দুটা আপোনালোকৰ লেভেলত এক্সাম হ'ব, গ্ৰেড 3 লেভেল এটা হ'ব আৰু গ্ৰেড 4 লেভেল এটা হ'ব। আৰু গ্ৰেড 3 তিনিটা কেটাগৰীৰ এক্সাম হ'ব। গ্ৰেজুৱেশ্যন লেভেলৰ এক্সামটো আপোনালোকৰ 28 আগষ্ট তাৰিখে হ'ব, আৰু HS লেভেলৰ এক্সামটো আপোনালোকৰ 28 আগষ্ট তাৰিখে হ'ব, আৰু যি ড্ৰাইভাৰ পোষ্ট হৈছিল ড্ৰাইভাৰ পোষ্টৰ 11 ছেপ্টেম্বৰ তাৰিখে হ'ব। আৰু গ্ৰেড 3 নটিচ যোৱাকালি আপোনালোকৰ ৰিলিজ হৈছে, আমি এটা তাৰ ওপৰত ভিডিঅ' বনাইছোঁ। আপোনালোকৰ যদি কিবা কনফিউজন থাকে ভিডিঅ'টো গৈ চাব পাৰে। আৰু গ্ৰেড 4ৰো দুটা এক্সাম হ'ব, ক্লাছ 8 লেভেললৈকে এটা হ'ব 21 আগষ্ট তাৰিখে হ'ব, আৰু 10 লেভেললৈকে এটা হ'ব ছেম ডেটতে হ'ব 21 আগষ্ট তাৰিখে। অলৰেডি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এডমিট কাৰ্ডো আহি গৈছে, আৰু বৰ্তমানলৈকে ড্ৰাইভাৰ পোষ্টৰ কোনো ধৰণৰ এডমিট কাৰ্ড অহা নাই। আপোনালোকক যেতিয়া আহিব আপোনালোকক জনাই দিম আমাৰ চেনেলত, আপোনালোকে চেনেলটোৰ লগত জইন হৈ থাকিব। এতিয়া আমি মেইন টপিকটো আলোচনা কৰিম যে কি পোষ্ট থাকিব গ্ৰেড 3 আৰু গ্ৰেড 4ৰ। আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মাগিছোঁ যে বৰ্তমান বেমাৰৰ মাজত আপোনালোকৰ বাবে ভিডিঅ' বনাইছোঁ, সেইবাবে হয়তো ভইচটোৰ অকণমান প্ৰব্লেম হৈ আছে। বৰ্তমান আপোনালোকক কমেণ্টতো মই ৰিপ্লাই কৰিছোঁ যে বেমাৰৰ মাজত আপোনালোকৰ বাবে ভিডিঅ' বনাই আছোঁ। যদি কিবা অসুবিধা হৈছে তেনেহ'লে মাফ কৰি দিব। ভইচটো আপোনালোকে বহুতো হয়তো বুজি পোৱা নাই বৰ্তমান ভইচটো, সেইবাবে মই বহুত বেছি দুখিত। অতি সোনকালে বেমাৰটো ভাল হ'লে আপোনালোকৰ বাবে ভালদৰে ভইচটো দিব পাৰিম। প্ৰথমতে আলোচনা কৰিম যে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3ৰ বিভিন্ন ধৰণৰ পদ আছে। তাত টোটেল তিনিটা কেটাগৰী আছে। কেটাগৰী ৱাইজত কি পদ থাকিব আমি সেই বিষয়ে প্ৰথমতে আলোচনা কৰিম। তাৰপিছত আমি আলোচনা কৰিম যে গ্ৰেড 4ৰ কি পদ থাকিব। প্ৰথমতে আলোচনা যে গ্ৰেড 3ৰ গ্ৰেজুৱেশ্যন লেভেলৰ কি পদ থাকিব। টোটেল পোষ্ট থাকিব 8,331টা, আৰু পদবিলাক থাকিব ইয়াত কেটাগৰী 1 পৰিব একাউণ্টেণ্ট, কেচিয়াৰ, তাৰপিছত জুনিয়ৰ এছিষ্টেণ্ট, তাৰপিছত LDA, আৰু থাকিব ষ্টেন'গ্ৰাফাৰ। আৰু এইটো আপোনালোকৰ অকল যি গ্ৰেজুৱেশ্যন লেভেলত থাকিব, এইকেইটা গ্ৰেজুৱেশ্যন লেভেলৰ পদ থাকিব। তাৰপিছত ইয়াৰ পিছত আমি আলোচনা কৰিম যে গ্ৰেড 3ৰ যি HSLC বা HS লেভেলৰ যি 12 পাছ লেভেলৰ পদ থাকিব, সেই বিষয়ে আমি কি পদ থাকিব তাৰ বিষয়ে আলোচনা কৰিম। আৰু ইয়াত টোটেল পোষ্ট থাকিব 3,690টা, আৰু পোষ্টবিলাক হ'ব কেটাগৰী 2। ইয়াৰ পদবিলাক হ'ব ফিল্ড এছিষ্টেণ্ট, ফিল্ডমেন, ফৰমেন, তাৰপিছত ছেকশ্যন এছিষ্টেণ্ট, ছইল কনজাৰ্ভেশ্যন, ফিল্ড ৱাৰ্কাৰ, জুনিয়ৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট, এইকেইটা আপোনালোকৰ। তাৰপিছত আপোনালোকৰ পোষ্ট লাইক লেবৰেটৰী এছিষ্টেণ্ট, ছেকশ্যন এছিষ্টেণ্ট প্লাছ ফটোগ্ৰাফী এছিষ্টেণ্ট, এইকেইটা আপোনালোকৰ ছায়েন্স ষ্ট্ৰীমৰ পৰা পাছ কৰিলে এইকেইটা পোষ্টত চিলেক্ট হোৱাৰ চান্স আছে। ইয়াৰ পিছত আলোচনা কৰিম যে গ্ৰেড 3ৰ কেটাগৰী 3টো থাকিব, সেইটো আপোনালোকৰ গ্ৰেড 3 কেটাগৰী 3টো হ'ব HSLC লেভেলৰ যি ড্ৰাইভাৰ পোষ্টটো থাকিব, আৰু টোটেল পোষ্ট আছিলে আপোনালোকৰ 1120টা, আৰু কেটাগৰী 3ত অকল ড্ৰাইভাৰ পোষ্টটোৱে থাকিব।
এইকেইটাই আপোনালোকৰ গ্ৰেড 3ত বিভিন্ন ধৰণৰ পদ থাকিব কেটাগৰী ৱাইজত। আপোনালোকে ভালদৰে এই ভিডিঅ'টো চাই ল'ব যাতে আপোনালোকৰ গ্ৰেড 3ত কি পদ থাকে আপোনালোকৰ মনত আৰু কনফিউজন নাথাকে। ইয়াৰ পিছত আলোচনা কৰিম যে গ্ৰেড 4ৰ কি পদ থাকিব। গ্ৰেড 4ৰ কি পদ থাকিব আমি সেইটো বিষয়ে আলোচনা কৰিম। আৰু গ্ৰেড 4ৰ আপোনালোকৰ দুটা কেটাগৰী থাকিব, ক্লাছ 8 লেভেললৈকে এটা পাছ কৰা এটা থাকিব আৰু যি ক্লাছ 10 লেভেললৈকে থাকিব সেইটো। আপোনালোকৰ ইয়াত টোটেল পষ্ট থাকিব 9000 আৰু ইয়াত পদবিলাক থাকিব পিয়ন, এছিষ্টেণ্ট অপাৰেটৰ, চকীদাৰ, ক্লিনাৰ, গেট কিপাৰ, কুক, লাইব্ৰেৰী, বিয়াৰাৰ, তাৰপিছত হেণ্ডিমেন, হেল্পাৰ, তাৰপিছত যোগালী, মালি, নাইট চকীদাৰ, ৱাটছমেন, ৱৰ্কশ্বপ হেল্পাৰ, তাৰপিছত অফিচ চকীদাৰ, তাৰপিছত ৰেকৰ্ড ছাপ্লায়াৰ, তাৰপিছত হাউচ কিপিং এক্সেট্ৰা। আৰু ইয়াৰ পিছত আলোচনা কৰিম যে গ্ৰেড 4ৰ ক্লাছ 10 লেভেললৈকে যি পদ থাকিব সেই বিষয়ে। আৰু ক্লাছ 10 লেভেলত টোটেল পষ্ট আছে 4300টা আৰু পদবিলাক হ'ব বিয়াৰাৰ, হোষ্টেল কুক, লেবৰেটৰী এটেণ্ডেণ্ট, লেবৰেটৰী বিয়াৰাৰ, মালি, অফিচ পিয়ন, পানীৱালা, পিয়ন, চকীদাৰ, তাৰপিছত বিয়াৰাৰ, মেনুৱেল এছিষ্টেণ্ট, কুক, লিফমেন, জাৰীকাৰক, হেল্পাৰ টু ইলেক্ট্ৰিচিয়ান, হেল্পাৰ টু মেকানিক। গ্ৰেড 4ৰ দুটা কেটাগৰীত এইকেইটাই পদ থাকিব। আপোনালোকৰ যদি ইয়াৰ পিছতো কিবা কনফিউজন আছে তেনেহ'লে আমাক কমেণ্ট কৰি সুধিব, আমি নিশ্চয়কৈ ইয়াৰ সমাধান উলিয়াবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে যদি হোৱাটছএপ গ্ৰুপত জইন কৰিব খোজে আমাৰ ডিছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছএপ নম্বৰটো দিয়া আছে, তাত আপোনালোকৰ এডমি বুলি এটা মেছেজ দি দিবা, তেতিয়া আপোনালোকক গ্ৰুপত এড কৰি দিম। নহ'লে আপোনালোকে হোৱাটছএপ গ্ৰুপত লিংকটোত ক্লিক কৰিও জইন হ'ব পাৰে। বন্ধুসকল এইটোৱে আছিল আপোনালোকৰ বিভিন্ন ধৰণৰ পদ যি আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 থাকিব। যদি আপোনালোকৰ ইয়াতকৈ বেছি কিবা কনফিউজন আছে আমাক নিশ্চয়কৈ কমেণ্ট কৰি সুধিব, আমি নিশ্চয়কৈ ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম। তো বন্ধুসকল আজিলৈ ইমানেই। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে লগ পাম, নতুন টপিক এটাৰ সৈতে লগ পাম। যদি আপোনালোকৰ কিবা কনফিউজন থাকে আমাক কমেণ্ট কৰি সুধিব, তাৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। নতুন ভিডিঅ' এটাৰ সৈতে পুনৰবাৰ উভতি আহিম। ধন্যবাদ। জয় আই অসম।